Hey guys, good morning and welcome back to another new vlog. আৰু এতিয়া সময় হল ৰাতিপুৱা 10টা আৰু আজি গৈ আছো গুৱাহাটী দোকানৰ বস্তু আনিবলৈ মানে আমি এখন দোকান নিবলৈ আপোনালোকে বহুতে হয়তো গম পাইছে আৰু মোক সুধিও আছে কমেন্টত যে দোকানখন কেতিয়া আৰম্ভ কৰিব তো দোকানৰ কাৰণে বস্তু আনিব গৈ আছো কিহৰ দোকান হ'ব আজি গম পাব এই ভিডিঅ'টোত শেষৰ ফালে তো চাই থাকক ডিম্পু আহি আছে তো আমি আজি গৈ আছো গুৱাহাটী বাইকত বহুদিনৰ মূৰত NZ50 তো আমাৰ যিখন দোকান আছে বহুতে সুধি আছে দোকানখন কেতিয়া ওপেনিং কৰিব কিহৰ দোকান হ'ব তো দোকানৰ কামতে গৈ আছো আজি সকলোবিলাক গম পাব দোকানখন সৰু দোকান আমি গৈ আছো দোকানৰ কাম তো দোকানৰ কাৰণে এইবিলাকে লিখি লৈছোঁ মই কাগজ কলম লৈ লৈছোঁ লিখি লৈছোঁ কি মালানি মানে তো গৈ আছো এতিয়া গুৱাহাটীৰ পৰা লৈ মানে বস্তুখিনি বিহুৰ পিছত আৰম্ভ হ'ল দোকানখন লাহে লাহে বিহুটো যাৰ লগে বিহুৰ সময়ত অলপমান মানুহবিলাক ব্যস্ত থাকে বিহুৰ পিছতে বিহুৰ পিছত আৰম্ভ কৰি দিম দোকান বতৰটো বেয়া হৈ আছে হ'লেও মানে ৰেইনকোটটো লৈ আহিছোঁ ৰেইনকোট আছে না ৰেইনকোট আছে নো প্ৰব্লেম তো ৰেইনকোটটো লৈ আহিছোঁ টেনশ্যন নাই মাজে মাজে বৰষুণত মাজে মাজে কি মজা লাগে তো আহি পালোঁ গুৱাহাটী আৰু এতিয়া বৰ্তমান ট্ৰেফিক জামত ফাঁচি গৈ আছোঁ এইকাৰণে কাৰ অনা নাছিলোঁ বাইকত অলপ কাষেৰে যাব পাৰি কিন্তু কাৰত হ'লে ক'ৰবাত ৰখি থাকিব লাগিলে ট্ৰেফিক জামৰ পৰা অলুদে ভাই ইয়াত নাই আছা মানুহজনো নাই আৰু পুৰা ফুল ষ্টাফ তো এয়া আহি পালোঁ গুৱাহাটী এটি ৰোড আৰু এতিয়া মেইন কথাটো হ'ল আমাৰ যিখন দোকান হ'ব সেই দোকানখন মেইনলি হ'ব বাইকৰ এচেচৰিজৰ মানে স্পেচিয়েলি হেলমেট কিবা কিবি থাকিব বস্তু তো ইয়াতে আহিছোঁ বস্তু ল'বলৈ আৰু দাদাৰ এই দোকানখন মানে নতুনকৈ দিছে গতিকে থেংক ইউ ধন্যবাদ দোকানৰ বস্তু ল'ব আহিছিলোঁ তো ইয়াতে বেলেগ ব্ৰেণ্ডৰ হেলমেট আছে এক্সৰ আছে ভেগা আছে ষ্টাৰ্চ আছে সকলোবিলাক আছে তো লৈ লৈছোঁ কিছু হৈ যাব না চেষ্টা কৰিছোঁ আমিও কিবা এটা কৰিব চাওঁ কি হয় তো হেলমেটৰ লগতে গ্ল'ভছ কি ৰিং বা গোটেইখিনি বস্তু লোৱা গৈছে অলপ দেখা যাওক কি হয় নেকি এইবিলাক পিছত ল'ম লাইট ছেটবিলাক বৰ্তমান এইটো ডিপাৰ্টমেণ্ট পিছত হ'ব আমাৰ পিছত উন্নত হওক আগতে সেইটো ডিপাৰ্টমেণ্ট তাৰপিছত এইটো হ'ব এইফালে এইবিলাক লেডিজ হেলমেট আছে সৰু ছোৱালী হেলমেট আছে সৰু ছোৱালী হেলমেটো লৈ লৈছোঁ কেইটামান আৰু আমি সকলো বস্তু ইয়াৰ পৰা লৈছোঁ মট'প্ৰেজৰ পৰা গুৱাহাটী এইখন কিন্তু মানে সেই এখন ৰিটেইলাৰ আমি এখন হ'লচেল আছে হ'লচেলৰ পৰা আমি ল'ম ইয়াত চাই লৈছোঁ মালখিনি চাই লৈছোঁ গোটেইখিনি কি লাগে এইফালে অটো গ্ৰীণ আছে আমাৰ তাতে এইটো বেছিকৈ চলে মানে আৰু অটো গ্ৰীণ লৈছোঁ ষ্টাৰ্চ লৈছোঁ SMK গোটেইখিনি লৈছোঁ যি পাৰোঁ অলপ আৰু এটা এই লৈ লৈছোঁ কিন্তু চাওক ভাল লাগিছে দে আৰু আমি দোকান লোৱা জোচত মহন্ত নহয় পুৰাণ হেলমেটটো দি এটা নতুন নিব আহিছোঁ সঁচাই নেকি এক্সচেঞ্জ মহন্ত আপোনাৰ চাইলেঞ্চাৰ ডালে আৰু ভাই এটা টাইমত এই চাইলেঞ্চাৰ লাগে ইনকে ফাটৈছিলোঁ ৰাস্তাই লাষ্টত একদিন মাৰ খাইছিল মাইৰখন হয় বুঢ়া এটাই সাপ দিছিল দোকানৰ বস্তুখিনি পেক কৰে মানে আমি অলপ ভাত চাত খাই ৰ'ব মানে ভাতৰ অলপ অফাৰ দিছি এটা যিহেতু আমি হেলমেট চেলমেট এখন দোকানৰ পৰা কিনিলোঁ তাৰ কাৰণে মানে ভাত দিছি তো অলপ মাৰোৱাৰী ষ্টাইলত আজি খানা খাম আৰু মহন্তৰে বাইকখন আগত আছে এখন চলি আছে এতিয়াও আছে কিবাকে চলি আছে এতিয়া এই দোকানী পুৰা সুধি যাম মানে এক্সচেঞ্জ কৰি কিনে কিবা নতুন নিব পাৰিম নেকি ইয়াতে খানা খাবলৈ আহিছিলোঁ আৰু দাদাই চাকৈ বোলে কি অৰ্ডাৰ দিছে খাব পাৰিম না ভাই তো খাই ললো মজা খানা আছিল ভাই বাপৰে বাপ এতিয়া পুনৰ দোকানলৈকে যাই আছোঁ তো বস্তুখিনি ঠিক ঠাক কৰি থলোঁ ইয়াতে আজি লৈ নাযাওঁ দুদিনমান দেৰিকৈ ইয়াৰ পৰা পঠাই দিব তো এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ আৰু অলপমান কাম আছে বস্তুখিনি আজি নল'লোঁ দাদাই পঠাই দিব কাৰণ দোকানখন লওঁতে আমাৰ অলপ দুদিনমান সময় লাগিব বিহুৰ পিছত ল'ম বুলি ভাবিছোঁ এই বিহুত বোলে আপাৰ আছামত যাব তাৰ পৰা আহি লওক আৰু পিছত দোকানখন লাহে আৰম্ভ কৰিম কিন্তু এটা দুখৰ খবৰ হৈছে বৰষুণ দিছে বৰ্তমান নাই বৰষুণ নতুনকৈ ৰেইনকোট কিনাৰ কাৰণে একদিনৰ তিনিটাৰ কাৰণে পিন্ধি লৈছোঁ বৰষুণ দিয়া নাই মানে মই ৰেইনকোটটো কিনাৰ পৰা পিন্ধাই নাছিলোঁ বৰষুণে নিদিলোঁ হ'ল তো আজি অলপ বৰষুণ দিছে একটো দুইটো পিন্ধি লৈছোঁ দিয়ক আৰু নাই কি